নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল সস্তীয়া নিউজলৈ। আজি মই কথা পাতিম অসমৰ ইউটিউব কমিউনিটিৰ লগত জড়িত কেইটামান ইণ্টাৰেষ্টিং নিউজৰ বিষয়ে। যোৱা শনিবাৰে শৰৎ গগৈয়ে তেওঁৰ চেনেলত ভস্ম নামৰ এটা নতুন আছামিজ হিপ হপ ছং আপলোড কৰিছিলে। তেওঁৰ এই গানটোত বহুত ভাল ৰেছপন্স পাইছিলে। 5 ঘণ্টাৰ ভিতৰতে 6000ৰো ওপৰত মানুহে এই গানটো চাইছিলে। তথাপিতো আজি কিবা কাৰণত তেওঁৰ এই গানটো ডিলিট কৰিবলগীয়া হ'ল। কাৰণটো কি কোৱা নাই যদিও তেওঁ আজি ইউটিউব পেজত এটা পোষ্ট আপলোড কৰিছিলে। তেওঁ লিখিছিলে, সৰি এভৰিৱান, ডিউ টু সম প্ৰব্লেম ভস্ম গানটো ডিলিট কৰিব লগা হ'ল। হিপ হপ অসমত আগ নাবাঢ়ে কাৰণ হিপ হপ বুজিয়ে নাপায় বহুতে। গানটো ডিলিট কৰোঁতে বহুত বেয়া লাগিল, বাট প্ৰমিছ কৰিছোঁ যোনদিনা এটা ভাল এমাউণ্টত ছাবস্ক্ৰাইবাৰ হ'ব কলম আৰু মুখ ননষ্টপ চলাম আৰু এইবাৰ শব্দৰে ভস্ম নহয়, ইণ্ড হ'ব টোটেলি খতম। চ' আপোনালোকে দেখিবলৈ পাইছে তেওঁ গানটো ডিলিট কৰাৰ বাবে বহুত দুখী। বহুত অনুৰাগীয়ে বহুত কমেণ্ট কৰিছে। তাৰে ভিতৰত এম.এ. ধৈৰ্যস্থানে লিখিছে, ব্ৰ' তোমাৰ গান ডিলিট বোলে, তোমাৰ কলমৰ অগ্নিটো নুমাব নোৱাৰে। ফেন্স সদায় থাকিব লগত, সময়ত উত্তৰ পাই যাবা, জয় আই অসম। ৰজনীশ শইকীয়া মিউজিকে লিখিছে, ভাই তুমি ডিলিট কৰাতকৈ প্ৰাইভেট কৰি দিব লাগিছিলে। চাও শৰৎ গগৈয়ে ৰিপ্লাই কৰিছে, একো নাই, আই বিলিভ গড। মিষ্টাৰ সুমন অফিচিয়েলে লিখিছে, ভাই বেয়া লাগিল ৰে। যান্ত্ৰিক 420 XQয়ে লিখিছে, ভাই কিছুমান মানুহৰ বাবে তুমি ইমান ধুনীয়া গানটো কিয় ডিলিট কৰিলা? চব মানুহ ষ্টুপিড নহয়তো, আমি নিউ জেনেৰেশ্যনে ভালকৈ বুজি পাওঁ হিপ হপ কি বস্তু। তোমাৰ এইটো আপডেট দেখাৰ পিছত বহুত বেয়া লাগিল ব্ৰ', বাট ডোণ্ট ফিল ল', উই আৰ অলৱেজ দেয়াৰ ইন ইয়'ৰ ছাপৰ্ট। এনেকুৱা টেলেণ্ট চবৰে নাথাকেতো। চ' ৱৰ্ক হাৰ্ড এণ্ড শ্ব' দ্য ষ্টুপিড পিপল ডেট হোৱাট ইজ হিপ হপ, মাছ লাভ ফৰ ইউ ব্ৰ'দা। ঋষিয়ে লিখিছে, ব্ৰ' পাৰ্চনেলি চেণ্ড কৰা মোক। চিন্ময় হাজৰিকাই লিখিছে, বেয়া হ'ল কথাটো। নিবিড় নিলয় ডেকাই লিখিছে, মই আপলোড কৰি দিওঁ নেকি? ইন্তিখাব নাফিছ আহমেদে এটা ছেড ইম'জি চেণ্ড কৰিছে। তেওঁৰ গানটো ডিলিট কৰিব লগা হোৱাৰ বাবে বহুত দুখিত। গতিকে তেওঁক ছাপোৰ্ট কৰক, তেওঁক আগুৱাই যাবলৈ মটিভেট কৰক, যাতে তেওঁ এনেদৰে গান লিখি যাব পাৰে। তেওঁক ছাপোৰ্ট কৰক। এতিয়া কথা পাতিম পিছৰটো খবৰৰ বিষয়ে। আজি ৰাজবীৰে তেওঁৰ চেনেলত তেওঁৰ নতুন গানটোৰ এটা টিজৰ আপলোড কৰিছে। তেওঁ গানটো অহা 10 জুন তাৰিখে ৰিলিজ কৰিব বুলি তাতে লিখিছে। গতিকে আমি সকলোৱে তেওঁৰ এই নতুন গানটোলৈ অপেক্ষা কৰিম। আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰক, যদিহে ভিডিঅ'টো চাই বেয়া পালে কমেণ্ট কৰক, যদিহে বিচাৰে ভিডিঅ'টো আন কোনোবাই চাব লাগে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদিহে এনেদৰে ভিডিঅ' আগলৈ চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো দবাই দিয়ক।